ভীমকলৰ কলডিল বগা গালত কলা তিল চুটি চাপৰ মালকেইটাই ভৰিত পিন্ধে ওখ শিল। বন্ধু খবৰ খাতি কেনে? কি কবা বন্ধু, কোনোমতে জীয়াই আছো আৰু। পিছে তোমাৰ নো? মোৰ যে বন্ধু গুলি দেই, একদম জুই আৰু গুলি। আচ্ছা, হয় দিয়া হয়। বন্ধু দুখ কৰি একো লাভ নাই, জীৱনটো দুদিনীয়া, গতিকে এতিয়া যিমান পাৰা উপভোগ কৰা আৰু। বন্ধু জীৱনটো মূল্য মই সেইদিনাখনে বুজি পালো, যিদিনাখন গোটা মুৰ্গী দাম 100 টকা আৰু কটা মুৰ্গী দাম 200 টকা আছিল। বন্ধু বৰ ধুনীয়া ডাইলগ দিয়াচোন দেই। তোমাৰ ডাইলগ কেইটা শুনি মোৰো ডাইলগ এটা মনত পৰিছিলে, কওঁনে? নিঃসন্দেহে কোৱা বন্ধু। শুনা তেনে। ভীমকলৰ কলডিল বগা গালত কলা তিল চুটি চাপৰ মালকেইটাই ভৰিত পিন্ধে ওখ শিল। বন্ধু তোমাক দেখি মোৰো আৰু এটা ডাইলগ মনত পৰিলে, মই কওঁ দেই। কোৱা কোৱা। আছে গুৰু নাবাই হাল, প্ৰেম কৰি কষ্ট পোৱাতকৈ ডাইৰেক্ট বিয়া পতাই ভাল। আহা, মই এটা কৈছো তেনে শুনা। বেলেগৰ বৰষুণ দিলে কিচিম কিচিম ভাৱনা বাঢ়ে, মোৰ আকৌ কাৰেণ্ট যোৱাৰ বেদনাত কলিজা কপে। কি কোৱা বন্ধু?